কি কথা? এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। এতিয়া আমি অলপ সময় বহি পেলাই ঘৰলৈ যাম। গৈ আছোঁ দুধনৈ গৰমকৈ যেতিয়া আহিলোঁ তেতিয়া ভাবিলোঁ ধুনীয়াটো একপাক গৈ আহোঁ। আহিছোঁ এতিয়া বনবাসী মন্দিৰত, ভাবিলোঁ ইয়াতো সেৱা লৈ যাওঁ। বৰষুণ দিয়া কালি সোমাইছোঁ, কাৰণ পুৱা অকল লাল চাহে খাই আহিছোঁ। ৰংজুলিত প্ৰকাণ্ড এটা ৰাৱণ বনাইছে, এয়া চাওক। ভাবিলোঁ তেনেকৈ আহিছোঁ যেতিয়া ৰংজুলিতো মানে ৰাৱণটো চায়ে যাওঁ। আপোনালোকে দেখিবই পাৰিছে বহুত ধুনীয়াকৈ ডাঙৰকৈ বনাইছে, 60 ফুটমান হ'ব ৰাৱণটো। পূজাৰ পৰা একেবাৰে আইতাহঁতৰ ঘৰতো সোমাই আহিলোঁ আৰু এতিয়া ঘৰ আহি পালোঁ বহুত ভাগৰ লাগিছে। এতিয়া অলপ ৰেষ্ট লওঁ, তাৰপিছত ৰেষ্ট লৈ পেলাই ভাবিছোঁ আকৌ এপাক অলপ ওলাই যাম। আমি আকৌ এপাক পূজা চাব যাব ওলাইছোঁ। প্ৰথমে যাম মাহঁতৰ ঘৰলৈ, তাৰপিছত পূজা চাব আকৌ আহিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখন চাৰ্ট কাই দিছে? হা? কোনে দিছে এইখন চাৰ্ট? মই দিছোঁ। মই পূজা বুলি গিফ্ট দিছোঁ। যোৱাকালি বহুত বৰষুণ দিছিল, আজি ৰ'দ দিছে। আজি বতৰটো বহুত ধুনীয়া কৰিছে। এতিয়া 4:45 মান বাজিলে, 5টা বাজিব আৰু। আগত এটা পূজা আছে না এইটো? মানে পুৰা জাগাই পূজা আৰু। এয়া দেখিছে আগত, অলপ আগতেই মানে আৰু পূজা। চাওক মানুহ পূজা চাব আহিছে। ইয়াতে দেখোন পূজা একদম মানুহ ভিৰে লাগিছে। এয়া চাওক। এইখিনি কি বুলি কয়? তিনিআলি, বন্দাপাৰা তিনিআলি। মোৰ কুৰ্তাখন কেনেকুৱা লাগিছে জনাবচোন। মিছৰ হয়, ফ্লিপকাৰ্টৰ পৰা লৈছোঁ।
ইয়াতে চাওক, ইয়াতে আৰু এখন পূজা, মানে ৰাস্তাই ৰাস্তাই গ'লেই মানে পূজা, মানে পূজাই পূজা আৰু মানে জাগা জাগা পূজা। এইখিনি কি আছিল? সাকাতি। এইখিনি সাকাতি। এয়া চাওক, পুৰা পূজা মানুহ ভিৰ, মানে এতিয়া সন্ধিয়া লাগিছে নহয়, মানে আৰু বেছি মানুহ ভিৰ হ'ব আৰু। আমি এতিয়া পালোঁ ধূপচৰা। চাওক মানুহৰ ভিৰ। এয়া এইপিনে ধূপচৰাৰ এটা পূজা। আৰু চাওক ইপিনে এটা পূজা হয়। ঘৰ আহিলোঁ এতিয়া। মা ওলাই আছে, মানে মা মানে অলৰেডি তাই ওলাইছে, আমাক ৰখি আছিলে। এইজন বহি আছে, কাম নাই, খালি বহা। পানী, আমাৰ ঘৰত পানী নাই দেখোন। একদম আন্ধাৰ, লাইট চাইট দিয়া নাই। এইবাৰ লাইট, এইফালে এয়া চাওক, এয়া মাই দখনা পিন্ধিছে, এইযোৰা মই দিয়া। হা হা। এইবাৰ বোলে চাহ বনাব লাগে, মানে চাহ তাহ খাইহে পূজা চাব যাম। এইফালে আমাৰ দেউতা, নহয় আমি সেনেকে ঘৰত যাম। এতিয়া মই চাহ বনাম। মই হাই
ৰাতিৰ সাঁজটো একেবাৰে মাৰিয়ে যাওঁ আৰু ঘৰত গৈ পেলাই কোনেনো এই ৰাতি ভাত বনাব, চ' খায়ে যাওঁ ইয়াতে।